সমাধিক্ষেত্ৰলৈকে আহি গ'লোঁ। এইটো গেট আৰু মই সোমাই আহিলোঁ। তো আৰু গেটটো মানে মেইন গেটটো অলপমান আগতহে আছে, আপোনালোকে চাব পাৰে এইটো মেইন গেটটো। আৰু অকণমান গৈ কিনে মই ওচৰলৈকে গৈ আপোনালোকক দেখুৱাই আছোঁ। বহুত সুন্দৰ হয়, আপোনালোকে চাই লওক। এতিয়া আপোনালোকে চাব পাৰে এইটো ভূপেন হাজৰিকা সমাধিক্ষেত্ৰ গেটটো। আৰু এয়া ওপৰত ডক্টৰ ভূপেন হাজৰিকা লিখি থোৱা আছে। আৰু এইফালে সুন্দৰ সুন্দৰ গাৰ্ডেনবোৰ আপোনালোকে চাব পাৰে। ইয়াৰ ফুলৰ টাববোৰ ৰাখি থৈ দিছে, বহুতো সমাধিক্ষেত্ৰ। আৰু ইয়াৰ চৌদিশে ভূপেন হাজৰিকাৰ গীতবোৰ বাজিয়ে থাকে। এইবোৰ গাৰ্ডেন আপোনালোকে চাব পাৰে। আৰু এইটো সমাধিক্ষেত্ৰ। মই সোমাই আহি গ'লোঁ ডক্টৰ ভূপেন হাজৰিকাৰ সমাধিক্ষেত্ৰলৈকে। এটা চুইমিং পুল আছে, ইয়াতে এটা বৰ সুন্দৰকৈ এটা ৱাটাৰফলো আছে। এয়া আপোনালোকে চাব পাৰে। এয়া তেওঁৰ ছিংগাৰ গান গোৱা সেইটো আছে, মাইকটো আছে। আৰু এয়া গাৰ্ডেন আছে এইফালে। আৰু তো ব'লকচোন আমি যাই থাকোঁ ভিডিঅ'টো। আৰু এইফালে আপোনালোকে চাব পাৰে ইয়াৰে চুইমিং পুলৰটো অট'মেটিক চলি থাকিবৰ কাৰণে ইয়াতে এটা ৱাটাৰফল লগাই দিছে। আৰু এতিয়া আপোনালোকে চাব পাৰে ইয়াতে এটা বৰ সুন্দৰকৈ ৱাটাৰফল এটা আছে। আৰু মানে এইফালে এনেদৰে সোমাই যাব পাৰি। এয়া ভূপেন হাজৰিকাৰ। আৰু এইফালে এটা লিফ্ট আছে আৰু এনেদৰে যাব পাৰি। তো আৰু এইফালে আপোনালোকে বেৰবোৰত চাব পাৰে তেওঁৰ ফটোসমূহ আঁৰি থৈ দিছে বেৰত। বৰ সুন্দৰকৈ গ্লাছো লগাই দিছে বাহিৰৰ ফালে। তাৰপিছত তাৰে ভিতৰৰ ফটোবোৰ বেয়া নহ'বৰ কাৰণে তাতে গ্লাছ লগাই দিছে। আৰু এইবোৰ ভাল ভাল পেইণ্টিং আছে। ভিতৰলৈকে আহি গ'লোঁ ভূপেন হাজৰিকাই। আপোনালোকে ৱালত চাব পাৰে কি সুন্দৰকৈ লগাই থৈ দিছে, ফটোবোৰ বান্ধি পেলাই লগাই থৈ দিছে। আৰু এইফালে বহুত সুন্দৰ সুন্দৰ আৰ্টিষ্টবোৰে আঁকা পেইণ্টিংবোৰ আছে, এইফালে আপোনালোকে চাব পাৰে। আৰু ইয়াতে মই আৰু এটা বস্তু দেখুৱাম। যে দেখি আছে চাব পাৰে, এইটো এটা সৰু কেমেৰা হয়, চিক্ৰেট কেমেৰা হয়। এতিয়া তেওঁলোকে এইটো কণ্ট্ৰল কৰি থাকে, কোনে কি কৰি আছে, তো এইবোৰ চাই থাকে। আৰু এইটো ৰুমটো চাব পাৰে সম্পূৰ্ণ পেইণ্টিঙেৰে আছে। আৰু এইফালে আছে ভূপেন হাজৰিকাৰ ফটোবোৰ, সম্পূৰ্ণ জীৱনকালৰ ফটোসমূহ ইয়াতে থৈ দিছে। আৰু এবাৰ মই ওপৰৰ পৰা সকলো তলৰ বস্তুবোৰ আপোনালোকক লিফ্টটো দেখুৱাই আছোঁ। এইটো আপোনালোকে চাব পাৰে, লিফ্ট এনেদৰে উঠি আহে, এই তলৰ পৰা মানুহ সোমাই আৰু এইটোত উঠি আহে। আপোনালোকে এইটো মানুহ আহিছে, আপোনালোকে চাওক, এইটো এনেদৰে অট'মেটিক চলিয়ে থাকে। সেইটো বাই বাই, আকৌ আহিবা। সম্পূৰ্ণ সমাধিৰ ক্ষেত্ৰতো আপোনালোকে চাই লওক। এইফালে ৰ'ব, মই ফ্লেছ লাইট অন কৰি দিছোঁ। এয়া চাব পাৰে, এয়া ভূপেন হাজৰিকা সমাধিক্ষেত্ৰ। আৰু এয়া বাহিৰৰ দৃশ্য আপোনালোকে ৰাতিও চাব পাৰিব, কি সুন্দৰকৈ লাইট লগাই দিয়ে। আপোনালোকে যদি আহিবলৈকে খুজিছে তো আপোনালোকে সন্ধিয়াকৈ আহিব, সন্ধিয়াকৈ চাই বহুত ভাল লাগে। এয়া চাব পাৰে কি সুন্দৰকৈ সকলো ৰঙা নীলা লাইটসমূহ লগাই দিছে। আৰু এয়া এইফালে কি আছে, এইফালে একো নাই। আৰু এয়া ইয়াতে কিবা শ্বুটিং চলি আছে, কিবা ভিডিঅ'ৰ শ্বুটিং চলি আছে। এইখিনিত ফটো শ্বুটিং হ'ব পাৰে। আৰু এয়া চাই লওক। এয়া এতিয়া আমি গৈ আছোঁ সেইখন গাৰ্ডেনৰ ভিতৰেদি গৈ আছোঁ। কি সুন্দৰ গাৰ্ডেন, আপোনালোকে চাই থকা। মই ফ্লেছ লাইটটো অফ কৰি দিছোঁ, এটা ৰাতিৰ মানৰ এটা উপভোগ লওক আপোনালোকে। আৰু এয়া সেইখিনি চুইমিং পুল এইটো চাব পাৰে আপোনালোকে। আৰু এইখন গাৰ্ডেন, ইয়াৰে চাৰিও চাইডে ভূপেন দাৰ গানবোৰ লগাই থোৱা হৈছে। আৰু এইফালে ভূপেন হাজৰিকা শেষৰ ইয়াতে পৰিছিল, এই ঘৰটোতে শেষ কৰিছিল।
আহিবা জীয়ানাৰে দিগন্ত অপাৰ বেলি যে যায় বেলি যে যায় বেলি যে যায় মোৰ লগত এয়া মা আছে আৰু এয়া মোৰ কাষতে ভূপেন হাজৰিকাৰ এয়া মূৰ্তিটো আছে আপোনালোকে চাব পাৰে আৰু মই ইয়াৰ পৰাই কৈছোঁ আপোনালোকে প্লিজ লাইকটো কৰি দিয়ক ভিডিঅ'টোত বহুত কষ্ট হৈছে ভিডিঅ'টো কৰোঁতে আৰু এয়া পিছফালৰ পৰা মূৰ্তিটো আপোনালোকে চাই লওক ভালদৰে দেখা নাপায় চাগে আৰু ইয়াৰ পৰা একবাৰ সৌটো সমাধি ক্ষেত্ৰ আপোনালোকৰ এইখিনি সমাধি ক্ষেত্ৰ এইখিনি আপোনালোকক অলপমান দেখুৱাবলৈ পাৰিলোঁ আৰু এতিয়া মই ইয়াৰ পৰা গৈ আছোঁ ঘৰলৈ বুলি আৰু গেটটোৱে চাব পাৰে আপোনালোকে কিমান ডাঙৰ হয় এবাৰ এনেদৰে ওপৰলৈ গৈ চাব পাৰে গেটটোৱে বহুত ডাঙৰ হয় আৰু এইফালে ইয়াৰ পৰা একদম পিছলৈকে সকলো গানসমূহ বাজি আছে জাগাই জাগাই একদম বক্সবোৰ লাগি আছে আৰু এতিয়া মই ইয়াৰ পৰাই হে গাইছ বাই বাই আৰু এয়া এতিয়া ডেন্স কৰি আছে একদম পুৰা পৰিলে জাৰ্ণিটোৰ পৰা এইফালে এতিয়া ঘৰ পালোঁ আৰু আশা কৰিলোঁ যে আপোনালোক সকলোৱে মোৰ ভিডিঅ'টো চাই ভালেই পালে আৰু যদি ভাল পালে প্লিজ ভিডিঅ'টো লাইক কৰি দিব যদি চেনেলটোত কোনোবা নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব লগ পাম এটা নতুন ভিডিঅ' লৈ আজিলৈ বাই বাই প্লিজ লাইকটো কৰি দিব